AIDF দলৰ নেতা কোনো চোৰ আৰু ডকাইত নাছিলে মই প্ৰত্যাহ্বান জনাইছো যদি সৎ সাহস আছে তেতিয়ালে এজন এনেকুৱা ব্যক্তি দেখুৱাই দিয়ক যাক আপোনালোকে প্ৰমাণ কৰিব পাৰিব চোৰ আৰু ডকাইত বুলি আৰু যদি প্ৰমাণ কৰিব নোৱাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰি ধুবুৰীবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰক আৰু মই আপোনালোকক কওঁ যে আপোনালোক হল চোৰ আৰু ডকাইতৰ চৰ্দাৰ এই চোৰ আৰু ডকাইতৰ চৰ্দাৰে অন্য দলৰ নেতৃত্বক চোৰ আৰু ডকাইত বুলি কোৱাৰ কোনো যুক্তিযুক্ততা নাথাকে আপোনালোকৰ এই কথা এক বাতুলামি মাথো মই আপোনালোকক উদাহৰণ দিওঁ যে আপোনালোকৰ দলৰ নেতা চোৰ ডকাইত হয়নে নহয় চোৰ ডকাইতৰ চৰ্দাৰ হয়নে নহয় তাৰ উদাহৰণ মই দিম যে আপোনালোকৰ দলৰ নেতা ৰাজকোষৰ ধন লুটপাট কৰাৰ অপৰাধত ৰাজকোষৰ ধন চুৰ কৰাৰ অপৰাধত অসমৰ সংখ্যালঘু ৰাইজৰ উন্নয়নৰ কল্পে অহা ধন চুৰি কৰাৰ অপৰাধত অসমৰ ৰাইজৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত অহা ধন চুৰ কৰাৰ অপৰাধত অসমৰ উন্নয়নৰ বাবে অহা ধন আপোনালোকে আত্মসাৎ কৰাৰ অপৰাধত আপোনালোকৰ দলৰ নেতা জেলত গৈছে আমাৰ দলৰ নেতা কোনো জেলত যোৱা নাই আপোনালোক হল চোৰ ডকাইতৰ চৰ্দাৰ বিগত সময়ত অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত আপোনালোকৰ যি অত্যাচাৰ সেই অত্যাচাৰ আমি পাহৰা নাই ইয়াত বহি থকা কোনো এজন ব্যক্তিয়ে আপোনালোকৰ শাসনকালত যি বৰ্বৰ অত্যাচাৰ কৰা হৈছিল সেই অত্যাচাৰৰ কাহিনী পাহৰা নাই আপোনালোকে এই ধুবুৰীত আহি পেলাই হুংকাৰ দিয়ে যে আমি AIDFক উৎখাত কৰিম বদৰুদ্দিন আজমল সাহেবক ধুবুৰীৰ পৰা উৎখাত কৰিম মই আপোনালোকক কওঁ যে ধুবুৰীবাসী ৰাইজে সৃষ্টি কৰা দল AIDF ইমান সহজ নহয় যে আপোনালোকৰ এটা হুংকাৰত ধুবুৰীৰ পৰা অসমৰ ৰাইজে AIDFক উৎখাত কৰিব মৌলানা আজমল সাহেবক উৎখাত কৰিব এই দল অসমৰ সংখ্যালঘু ৰাইজৰ বুকুৰ মাজত স্থাপিত হৈছে এই দল অসমৰ সংখ্যালঘু ৰাইজৰ প্ৰতিটো সমস্যাক লৈ প্ৰতিটো সমস্যা সমাধানক লৈ গুৰুত্ব দি আছে এই দল তেতিয়ালৈকে জীয়াই থাকিব যেতিয়ালৈকে অসমত বসবাস কৰা একজন সংখ্যালঘু ব্যক্তি অসমত বসবাস কৰা একজন শ্ৰমজীৱী মানুহৰ যেতিয়ালৈকে সমস্যা সমাধান নহব তেতিয়ালৈকে এই দল অসমৰ মাটিত ধুবুৰীৰ মাটিত জীয়াই থাকিব কংগ্ৰেছ দল আপোনালোকৰ দলৰ নেতাই সিদিনাখন সজোৰে ঘোষণা কৰিলে গুৱাহাটীৰ পৰা যে ধুবুৰী আৰু বৰপেটা গোৱালপাৰাত বাংলাদেশীৰে হেনো ভৰি আছে আপোনালোকৰ দলৰ নেতা অজয় ফুকন যিয়ে কংগ্ৰেছ দলৰ টিকটত 2021 চনত বিধানসভা নিৰ্বাচন খেলিছিল আজিৰ পৰা মাত্ৰ এটা বছৰ আগত এই এটা বছৰ আগত নিৰ্বাচন খেলা অজয় ফুকনে গুৱাহাটীত বহি ঘোষণা কৰিলে যে ধুবুৰী বৰপেটা আৰু গোৱালপাৰাত বাংলাদেশীৰে ভৰি আছে তেওঁলোক আহিলে হেনো ইয়াত চাৰিওফালে বাংলাদেশী দেখা পায় মই এই মঞ্চৰ পৰাই কংগ্ৰেছক প্ৰশ্ন কৰিব বিচাৰো কংগ্ৰেছ নেতৃত্বক প্ৰশ্ন কৰিব বিচাৰো অজয় ফুকনৰ সেই বক্তব্য অজয় ফুকনে ধুবুৰী বৰপেটাত দেখা বাংলাদেশীক যদি সাহস আছে তেতিয়াহলে ধুবুৰীত আহি দেখুৱাই দিয়ক কোনজন বাংলাদেশী কংগ্ৰেছ দলে দেখিলে সাহস আছে যদি দেখুৱাই দিয়ক বৰপেটাত কোনজন বাংলাদেশী আছে দেখুৱাই দিয়ক যদি সাহস আছে গোৱালপাৰাত আহক তাত দেখুৱাই দিয়ক কোনজন বাংলাদেশী আছে প্ৰয়োজন হলে আমি আপোনালোকক সমৰ্থন কৰিম আমি আপোনালোকক সহযোগ কৰিম বাংলাদেশীৰ নামত কলংক অসমত বসবাস কৰা বংগীয়মূলৰ মুছলমান যি হাৰে হিমজুৱা অসমীয়া যাৰ বাপ দাদা 14 পুৰুষ ভাৰতীয় যাৰ কেঁচা তেজৰ বিনিময়ত এই ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছে যি 5 লক্ষ মুছলমানৰ শ্বহীদক এই ভাৰতবৰ্ষত তিৰংগা পতাকা উৰিছে যি 53,000 মৌলানাৰ ফাঁসিৰ জৰিয়তে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছে যি মৌলানাৰ জমিয়ত উলেমা হিন্দৰ নেতৃত্বত কেইবা লক্ষ মানুহৰ শ্বহীদৰে এই ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছে যাৰ ৰক্ত আজিও এই ভাৰতবৰ্ষৰ মাটি চেপিলে পোৱা যাব তাৰ উত্তৰ হৈ আপোনালোকে বাংলাদেশী বুলি ক'ব আৰু AIDF আপোনালোকক সমৰ্থন কৰিব এই ভুল কেতিয়াও নহব যেতিয়ালৈকে কংগ্ৰেছে আনুষ্ঠানিকভাৱে নকব যে অজয় ফুকনৰ বক্তব্য কংগ্ৰেছ দলৰ বক্তব্য হয় নে নহয় বৰপেটা ধুবুৰীত
কংগ্ৰেছ দলে দেখা বাংলাদেশী আছে নে নাই তেতিয়ালৈকে কংগ্ৰেছ দলে ধুবুৰী বৰপেটাত আপোনালোকৰ ভাৰত জোড়ো যাত্ৰা কৰাৰ কোনো অধিকাৰ নাই।